নমস্কাৰ সকলোকে। অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি হ'ল ফেব্ৰুৱাৰীৰ 2 তাৰিখ আৰু আজি আমাৰ ল'ৰা ছোৱালীহঁতৰ স্কুলত সৰস্বতী পূজা পাতিছে। মানে ক'ৰবাত 3 তাৰিখেও আৰু আজি 2 তাৰিখে ইহঁতৰ স্কুলত পাতিছে। আমি তাত যাব ওলাইছোঁ। এতিয়া আমি তাত যাই লওঁ আৰু আপোনালোকক যি পাৰোঁ অকণকৈ দেখুৱাই যাম। এতিয়া আমি গৈ আছোঁ, গাড়ীত গৈ আছোঁ, পামেই আৰু হাজোত হয় ইহঁতৰ স্কুল। আমি 12:30মান বজাত যাই পালোঁ। যাই পোৱাৰ পিছতে মানে পুষ্পাঞ্জলিও দিয়া হ'লে আমি এনেই অলপ সময় বহিলোঁ তাত। আৰু ইহঁতবোৰেতো স্কুলৰ ফ্ৰেণ্ড পাই আমাক পাত্তাই নিদিয়ে। আমি আৰু এনেই বহি আছোঁ। তাৰপিছত আমি ফাৰ্ষ্ট ট্ৰিপতে ভাত খায়ো আহিলোঁ আৰু ভাত খাই আহি ইয়াতে আকৌ অকণমান এনেই বহিলোঁ বাহিৰত। যদিও বহুত বেছি ৰ'দ নাই, কিন্তু এনেকৈ বহি থাকিব নোৱাৰি, একেবাৰে গুপগুপীয়া গৰম এটা লাগিছে। আমি কেইজনীয়ে একে ওচৰৰে হয়, আমি গোটেইকেইজনী এনেই কথা পাতি আছোঁ। আমি ফটো উঠিব খুজিছোঁ, কিন্তু ফটো নাই, ভিডিঅ' হৈ আছে, আমি গমেই নাপাওঁ। সেয়ে তাকে হাঁহি আছোঁ গোটেইকেইজনীয়ে যে আমি ফটো মাৰিব নাজানো, তাকে কৈ আছোঁ। আৰু এনেকৈ বহুদিনৰ মূৰত এনেকৈ লগ পাই ভালো লাগে, সকলোকে লগ পোৱা যায়। আৰু এনেইতো আমি সদায় ঘৰতেই থাকোঁ ন। আৰু এইফালে আপোনালোকক প্ৰতিমাটো অকণমান দেখুৱাই দিওঁ। পূজা শেষেই হ'ল আৰু আমি ভাত খালোঁ ফাৰ্ষ্ট ট্ৰিপতে আৰু বাকীখিনি গৈ আছে। এইফালে ভাত পানী আমি খাই লৈ আহিলোঁ আৰু আধাখিনি গ'ল। এনেকৈ মানে 4-5টামান ট্ৰিপ হ'ল ভাত খোৱাৰ। আৰু এনেকৈ ভাত খাই বহি আছে। আৰু এইফালে আপোনালোকক দেৱীক দেখুৱাই দিলোঁ, সৰস্বতী দেৱীক। সৰস্বতী মাই যেন সকলোৰে মনৰ আশাবোৰ পূৰণ কৰে আৰু ভাল জ্ঞান, ভাল বিদ্যা, ভাল বুদ্ধি দিয়ে, তাৰে মাৰ ওচৰত কামনা কৰিলোঁ। আৰু এইফালে আমি এতিয়া যাব ওলাইছোঁ। যোৱাৰ সময়ত আপোনালোকক বাহিৰৰ পৰা অকণমান গেটটো দেখুৱাই দিছোঁ। যোৱাই গৈছে, ফটো উঠি আছে। এতিয়া মানে প্ৰায়খিনি মানুহ গ'লেই আৰু এতিয়া আমিও যাবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।